হাই ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ৰাজশ্ৰী দেৱী ইউটিউব চেনেলটোলৈ। আৰু মই আজি বনাবলৈ ওলাইছোঁ চুজিৰ লাড়ু। অতি সহজে কেনেদৰে বনাব পাৰি মই আজি আপোনালোকক বনাই দেখাম। মই চুজি লাড়ু বনাবলৈ লৈছোঁ এইখিনি পিচি লোৱা 1 কাপ চেনি আৰু সেই একে জোখৰ কাপেৰে লৈছোঁ 2 কাপ দিম চুজি। এয়া 2 কাপ দিছোঁ চুজি আৰু লগতে আছে কিচমিচ, কাজু দিব পাৰে। মোৰ ওচৰত কাজু নাই, সেইবাবে মই কাজু দিয়া নাই। এইফালে কেৰাহী পাতি ৰাখিছোঁ। কেৰাহীখন গৰম হৈ গৈছে। এতিয়া মই গেছটো কমাই লৈ ইয়াত দিম 2 চামুচ ঘি। এতিয়া মই ইয়াত চুজিখিনি দি দিছোঁ। মই ইয়াত ঘি ব্যৱহাৰ কৰিছোঁ। ঘিৰ সলনি ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া মই গেছটো একেবাৰে ল' ফ্লেমত দি এইখিনি চুজিখিনি কেঁচা গোন্ধ নাইকিয়া হোৱালৈকে ভাজি থাকিম। এইখিনি মই প্ৰায় 10 মিনিটমান সময় ভাজিলোঁ। গেছটো ল' ফ্লেমত দিয়ে ভাজিছোঁ। গেছটো বঢ়াই দিব নালাগে, নহ'লে চুজিখিনি পুৰা যায়। পুৰা গ'লে কেঁচা গোন্ধটো থাকিয়ে যায়। এতিয়া মই ইয়াত দিম কিচমিচ। এইকেইটা কিচমিচকেইটা মই ইয়াত দি দিছোঁ আৰু লগতে গুড়ি কৰি লোৱা চেনিখিনি ইয়াত দি এতিয়া মই ভালদৰে লৰাই ল'ম। চেনি গুড়িখিনি ভালদৰে চুজিখিনিৰ লগত মিলি যোৱালৈকে অলপ সময় লৰাই থাকিম। ল' ফ্লেমত দিয়ে ভাজি থাকিম। এইখিনি মোৰ প্ৰায় হৈ গৈছে। এতিয়া এইখিনি মই এটা পাত্ৰত ৰাখি অলপ সময় ঠাণ্ডা হ'বলৈ দিম। এতিয়া মই এই চুজিখিনি পাত্ৰটোত ৰাখি লৈছোঁ। এতিয়া মই ধুনীয়াকৈ লাড়ু বনাম। এতিয়া মই ইয়াত অলপ অলপকৈ গাখীৰ দি লাড়ুকেইটা বনাই ল'ম। বনাবলৈ একেবাৰে সহজ। অতি কম সময়ৰ ভিতৰতে বনাব পাৰি। এতিয়া মই হাতত অকণমান ঘি সানি ল'ম। তাৰপিছত লাড়ু বনাম। মই এটা নিৰ্দিষ্ট জোখত লাড়ু বনাইছোঁ। এয়া দেখিছেনে? বনাবলৈ একেবাৰে সহজ। আলহী আহিলেও কোনো চিন্তা নাই, অতি কম সময়ৰ ভিতৰতে বনাব পৰা যায়। এতিয়া মই লাড়ুকেইটা বনাই ল'ম। লাড়ুকেইটা বনাওঁতে অকণমান ভাগি যোৱা যেন লাগিলে তাতে অলপ গাখীৰ দি বনাই ল'ব পাৰে। চুজিৰ লাড়ুকেইটা বনোৱা হৈ গৈছে। চাওকচোন, দেখিবলৈ কিমান ধুনীয়া। দেখিবলৈ যিমান ধুনীয়া লাগিছে, খাবলৈও সিমানেই ভাল লাগে। যিসকলে বনাই নাই খোৱা তেওঁলোকে এবাৰ বনাই খাই চাব পাৰে। আৰু
আজিৰ ৰেচিপিটো ইমানেই আছিলে। যদি ৰেচিপিটো ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।